যে প্ৰমোদ বৰুৱা যিবিলাক কথা কৈ আছে আপোনালোকে তাৰ প্ৰমোদ বৰুৱাৰ কথাই 1% আপুনি বিশ্বাস নকৰিব। মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ, প্লাছ আমাৰ BTC-বাসী ক'ব বিচাৰি আছোঁ যে আমাৰ BTC-ত প্ৰমোদ বৰুৱা 5 বছৰত খালি আমাক কৈ আছে আমি এইটো কৰিছোঁ একো কৰা নাই। মানে ইহঁতে প্ৰতিশ্ৰুতি দি আছে, খালি মিছা কথা কৈ দি আছে। মানে যিটো কৰিব লাগে সেইটো কৰা নাই। খালি যেতিয়া ইলেকশ্যন আহে তেতিয়া আপোনালোকক চাব অৰুণোদয়টো ফৰ্ম আহে, কয় আপোনালোকে অৰুণোদয় ফৰ্ম এই 1-2 মাহত আপোনাৰ হৈ যাব। এইবিলাক সব মিছা প্ৰতিশ্ৰুতি দি আছে। মই আমাৰ BTC-বাসীক মই এইটো কৈছোঁ যে প্ৰমোদ বৰুৱা যিবিলাক কথা কৈ আছে আপোনালোকে তাৰ প্ৰমোদ বৰুৱাৰ কথাই 1% আপুনি বিশ্বাস নকৰিব। সি 5 বছৰত কি কৈছে একো কৰা নাই। যিটো ৰাস্তা হাগ্ৰামাৰ বনাই আছে সেইটো ৰাস্তাতে সি যাই আছে, সেইটো ৰাস্তাতে যাই বুলি হাগ্ৰামাৰ উল্টাৰ বিৰোধী কৰি আছে। সি কৈছে মই এনেকুৱা ITT কলেজ বনাম, একো কৰিব পৰা নাই। সি কৈছে মই বছৰত ইমান মানুহক চাকৰি দিম, একো কৰিব পৰা নাই। প্ৰমোদ খালি আপোনালোক আমাক জনসাধাৰণক এইটো প্ৰতিশ্ৰুতি দিব খালি মিছা কথা। পৰন্তু এতিয়ালৈকে BTC-ত এটা আমাৰ মুছলমানৰ এটা মাত মাতিব পৰা নাই। ইমান যে উচ্ছেদ কৰি আছে এটা কথা ক'ব পাৰে। এইকাৰণে মই কৈছোঁ আমাৰ BTC-বাসীয়ে ৰাইজ এইটা আমি যদি জীয়াই থাকিব চাওঁ, ইয়াত যদি আমি শৰীৰটো থাকিব পাৰোঁ তাহলে আমি হাগ্ৰামাক ভোট দিলে আমাৰ আৰু থাকাটো আমাৰ ভাল লাগিব। এইকাৰণে মই আমাৰ BTC-বাসী ৰাইজ সবাই কৈ আছোঁ যে আপোনালোকে এইটা আপোনাৰ অতি দিমাকে আপোনালোকে কাক ভোট দিলে ভাল হ'ব। আপনি এই অল আসামত যেটো উচ্ছেদ চলি আছে এইটো ফলো কৰি আপনি এইবাৰ BTC-ত আমাৰ হাগ্ৰামাক ভোট দিলে ভাল হ'ব।